মিছন চাইনা চাবলৈ দৰ্শকৰ দলদোপ হেন্দলদোপ প্ৰথম 3 দিনৰ টিকট সোল্ড আউট মিছন চাইনাত দৰ্শকৰ প্ৰত্যাশা পূৰণ হলনে আমি নকওঁ এই কথা দৰ্শকৰ উচ্চাস ভৰা মন্তব্যৰ পিছত আপুনি গম পাব মিছন চাইনাই কি ধুমুহা আনিছে ছবিগৃহৰ ভিতৰত এয়া চাওক মালিগাঁৱৰ এটা ছবিগৃহৰ দৃশ্য দৰ্শকৰ উচ্চাস আৰু তাৰ মাজত মোবাইলৰ পোহৰেৰে উদ্ভাৱিত ছবিগৃহৰ অভ্যন্তৰৰ পৰিৱেশ মোৰ যিমান বছৰ হৈছে কাম কৰা মই প্ৰথমবাৰৰ বাবে 9টাত আহিছো তেতিয়া মানুহ পাইছো মই লাইনত আগতে পাইছিলে নেকি আগতে এনেকুৱা কেতিয়াও পোৱা নাই কেৱল মালিগাঁৱেই নহয় গুৱাহাটী মহানগৰীৰ প্ৰায় প্ৰতিটো চিত্ৰগৃহতেই দেখা গ'ল দৰ্শকৰ অভাৱনীয় ভিৰ হুইল চেয়াৰতো দৰ্শক আহিল জুবিন গাৰ্গৰ মিছন চাইনা চাবলৈ অনুৰাধা চিত্ৰগৃহত কেক কাটিলে মিছন চাইনাৰ পুৱ মুক্তিৰ দিনা উপস্থিত থাকিল জুবিন গৰিমা দৰ্শকৰ সৈতে একেলগেই ছবিগৃহত জুবিন হিয়াখন যেতিয়া মুগ্ধ হয় তেতিয়া মানুহে চুব লাগিব মই আজি দিল্লী যাম দিল্লীতো হাউচফুল বম্বেত হাউচফুল পুনেত হাউচফুল বেংগলোৰ হাউচফুল প্ৰথমবাৰ অসমীয়া চিনেমা উই ডিড ইট তাৰ মাজতে আকৌ ছবিৰ টিকটো ব্লেক হল দীৰ্ঘ বিৰতিৰ অন্তত অসমীয়া ছবিৰ টিকট ব্লেক মন্তব্য আহিল ছবিৰ প্ৰযোজক পৰিচালক জুবিন গাৰ্গৰ ফালৰ পৰাও ব্লেক হ'ব নাপায় আচলতে কিন্তু ব্লেক কৰি আকৌ কিছুমান মানুহে চলি থাকে নহয় মই সেইটো মোৰ বেয়া লাগে হ'ব দিয়া ব্লেকো হ'ব দিয়া দৰ্শকৰ ভিৰে আপ্লুত কৰিলে জুবিন গাৰ্গক অসমীয়া ছবিৰ সুদিন উভতায়নৰ ক্ষেত্ৰত নতুন মাইলষ্টোন হ'ব মিছন চাইনা সেই প্ৰত্যাশা দৰ্শকৰো সেই প্ৰত্যাশা উচ্চাসিত কণ্ঠেৰে মিছন চাইনাৰ শ্লোগান আওৰোৱা জুবিন অনুৰাগীৰো